পথাৰ মজা লাগিছে এই শিলগুটি মানে ৰবা বা মোৰ দিয়া মই হাই আজি মানে তুমি খোজ কাঢ়িবলৈ আহিছোঁ মানে এনেই দেখোতে মই আপোনালোকক দেখাইছোঁ ৰাস্তাটো কেনেকুৱা এই আছা মানে এইবোৰ চাওক আমি মানে এনেই হেৰি পথাৰ লিখীয়া মানে বনে আছে এনেই কিবা কিবি ৰাস্তা আছে মই গৈ আছোঁ দেখিছে নহয় ফালে হেৰি আছে আৰু মানে কিবা কিবি আছে আৰু গছ চছ বা মানুহৰ খেতি মানে কিবা ধান চান আছে তাৰপিছত এতিয়া মই মোৰ ভাগৰ ভণ্টিক দেখাম এজনী হয় মোৰ ভাগৰ ভণ্টি তো দেখিলে নহয় কেনেকুৱা হয় মানে ৰাস্তা বুলিয়ে ক'ম নে কি বুলি ক'ম তো ভাল লাগিছে আমি খেলিছোঁ মজা কৰিছোঁ ইয়াতকৈ মুকলি কি হ'ব পাৰে ভাল লাগিছে আহি গধূলিও হৈছে অকণমান মই আপোনালোকক আকৌ এবাৰ পথাৰখন মানে দেখাই দিছোঁ ওচৰে পামহি খালি নাযাওঁগৈ পথাৰখনৰ ওচৰলৈ ৰ'ব আপোনালোকক এতিয়া দেখাম সৌখন চক পথাৰ দেখিছে হা মই জুম কৰি দিছোঁ সৌখন জুম কৰিলে ফাটি গৈছে বস্তুটো দেখিছেতো অকণমান মোৰ ভণ্টিয়ে মাতিছে এনেকুৱাবিলাক মানে টাউনত নাপায় ইমান ধুনীয়া জেগা নাই দেখিছে আৰু মোৰ ভাগৰ ভণ্টি দৌৰি আহিছে জলদি আহা ময়ো তাইৰ ওচৰলৈ গৈ আছোঁ এইজনী হৈছে মোৰ ভাগৰ ভণ্টি এতিয়া মই এতিয়া আমি ঘৰলৈ উভতিছোঁ বহুত দেৰি হৈ গ'ল চলো তো এতিয়া আমি ঘৰলৈ উভতোঁ বাই থেংক ইউ যদি মোৰ ভাগৰ ভিডিঅ'টো মানে ব্লগটো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু প্লিজ কি কৰি দিব ছাবস্ক্ৰাইব কৰি দিব এতিয়া মোৰ ভাগৰ ভণ্টিয়ে বাই থেংক ইউ